অভয়াৰণ্যখন কিদৰে সংৰক্ষণ জাতিসম্পন্ন প্ৰকৃতিবিদ তথা পদ্মশ্ৰী সন্মানে বিভূষিত যাদৱ পায়েং ডাঙৰীয়াক সন্মান জনাইছোঁ। ধন্যবাদ। শংকৰদেৱ আইএছআৰে এটা বিশেষ কল কৰি থোৱাৰ কাৰণে লাগিব পৰা নাছিলে। মই কাৰ্যসূচীখন সভাপতি মহোদয় আগবাঢ়িছে। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰীযুত পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া অকণমান অনুষ্ঠানলৈ ৰাজ্য জনাবৰ কাৰণে লগতে আমাৰ এজোপা 100 বছৰীয়া আহঁত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে। তেতিয়া 2015 চনত অল অভাৰ ইণ্ডিয়া ৰজাই ৰোৱাও কাটিলে, ব্ৰিটিছে ৰোৱাও কাটিলে, নিজে গজাও কাটিলে 4 লেন 6 লেন 9 লেনৰ নামত। তেতিয়া কিমান গছ যাৰ বিনিময়ত 2015 চনত 3000তকৈ বেছি গোলকীয় উষ্ণতাত মানুহ মৰিছে। তাৰপিছত হেজাৰ হেজাৰ মানুহ মৰি আছে। সেই কথাটো কিয় চিন্তা নকৰে যে গছবোৰ কটাৰ পিছত আমাৰ কি হ'ব পাৰে? সেই কথাটো চিন্তা নকৰাৰ কাৰণে আমাৰ এই দেশৰ অৱস্থা আচলতে এইটো চৰকাৰৰ গাত দুখ নাই। দিল্লী য'ত কংক্ৰিটৰ ফৰেষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ী থাকে, মই 5 বছৰৰ কাৰণে ডেভেলপ কৰিবলৈ ভাৰতবৰ্ষৰ ডেভেলপটো কৰিবই লাগিব। সেইকাৰণে মই স্কিম বনাবলৈ দিছোঁ, প্লেনিং বনাবলৈ কৈছোঁ। তেওঁলোকে কোনোদিন ভবা নিচিন্তাকৈ বাহিৰত নোযোৱাকৈ ভিতৰত গৈ প্লেনিং বনাই দিয়ে, চৰকাৰক দি দিয়ে আৰু চৰকাৰে চহী কৰি দিয়ে আৰু কটা মৰত লাগি গ'ল। সেইদৰে গোটেই বিষয়টো তেনেকুৱা। এতিয়া সৌ সিদিনা গুৱাহাটীত মেয়ৰে নিতাক কৈছোঁ, ডাইৰেক্ট কৈ দিছোঁ, তই চুৰ কৰি পাছ কৰিছিল নে নিজে মেৰিট বেষ্টত পাছ কৰিছিল? ভাৰতীয় টেকন'লজিটো বিদেশত দেখোন এনেকুৱা নহয়। বিদেশত 4 লেন 6 লেন 9 লেন ওপৰলৈ যায়, মেট্ৰ' গাড়ী ওপৰলৈ যায়, ৰেলগাড়ী ওপৰলৈ। আমাৰবোৰ দেখোন মাটি অধিগ্ৰহণ কৰি গছ গছনি কাটি চব তহিলং কৰি পেলাই তাৰ বিনিময়ত মানুহ মৃত্যু মুখলৈ পেলাইছে। সেই ৰাস্তাটো যিমান বহল আছে সিমান বহল কৰি দিব লাগে। তাৰ সেই টেকন'লজিটো অসমত তই যদি পাছ কৰি জনা নাই তেতিয়াহ'লে বম্বে, আমাৰ দেশতে যাওক, বম্বেলৈ যাওক। তাত যিমান ড্ৰেইনটো বহল কৰিছে, ইমান মহানগৰৰ মাজৰ পৰা ড্ৰেইনটো খানি সমুদ্ৰত পেলাব পাৰে, আমাৰ ইয়াত ব্ৰহ্মপুত্ৰত কিয় পেলাব নোৱাৰে? টেকন'লজিত কিয় কৰিব নোৱাৰে? সেইকাৰণে আমাৰ টেকন'লজিবিলাকৰ বহুত দুখ বেদনা আছে। গোটে ভাৰতীয় প্ৰশাসনত কিয় নপৰে? কি কাৰণে নপৰে? সেইটো খুব দুখ লগা কথা। নপঢ়াৰ উদ্দেশ্য এইটোৱেই যে আমাৰ ব্ৰেইন ড্ৰেইনে তাতকৈ আৰু শিক্ষা ব্যৱস্থাটো বেয়া। আমাৰ ল'ৰা ছোৱালীবোৰে কি কৰে? কিহত পঢ়ায়? অনুভৱ ভাল লাগিল। ৭৩তম বন মহোৎসৱত সজাগতা সভা যি পালন কৰিলে ফৰেষ্ট ৰেঞ্জাৰসকলে বিখ্যাত চলা সংগীত যিখিনি ৰেঞ্জাৰ আছে তেওঁলোকৰ পৰা যিখিনি দেখা পোৱা গৈছে, হাবিখন চাই সঁচাই নেচাৰেলি চববোৰ আছে। আৰু সেইকাৰণে আশে পাশে থকা গাঁও এটাইবোৰক লৈ পেলাই যদি তেওঁলোকক সুৰক্ষিত কৰিব পাৰে, সেইটো চিৰসেউজীয়া হৈ থাকিব। আৰু বিশেষকৈ চৰাইদেউটো এনে সেউজীকৰণে হ'লেওতো আৰু কৰিবলগা বহু কাম আছে। যিবোৰ খালী ঠাই আছে তেওঁলোকৰ দ্বাৰা আৰু সংৰক্ষণ কৰি আৰু প্লেণ্টেশ্যন কৰিলে সেউজীকৰণটো বেছি হ'ব। নেচাৰেলি এইটো আৰ্টিফিচিয়েল গছ ৰুব নালাগে। ইয়াত ধৰক বগী জামু আছে, কুটাই জামু আছে আৰু ডাঙৰ জামুটো আছে, ক'লাটো। সেইবোৰ ৰুলে কি হয়, চৰাই চিৰিকটিটো বেছি খায়। চৰাই চিৰিকটিৰ প্ৰজনন যিমান আহিব সিমান গছ গছনি সোনকালে ৰুব নালাগে, কালি কাটিব নালাগে। যিখিনি এতিয়া আছে মানে যেতিয়াই তেতিয়াই গছপুলিটো ৰুলে নহয়, গছপুলিটো ৰুব লাগিব উত্তৰ পূৰ্বাঞ্চলত এপ্ৰিল মে জুন। সেই 3 মাহত গছপুলি ৰুলে পানী দিব নালাগে, অট'মেটিক হৈ যাব। আৰু নেচাৰেলি পুলিবোৰ ৰুব লাগিব। ইয়াত যিবোৰ গছ গছনি হয় সেই গছবোৰ ৰুলে সোনকালে সেউজীকৰণ হয়। আৰু তাত এটা আছে ইয়াততো বৰ্ডাৰ এৰিয়া, অৰুণাচল নাগালেণ্ড বৰ্ডাৰ এৰিয়া। সেইকাৰণে এই ঠাইবিলাকত বৰ্ডাৰ এৰিয়াত কোনেও কাকো বেয়া পাব নালাগে। পইচা নোপোৱা গছ ৰুব লাগিব বৰ্ডাৰত, সীমা ঠেলা ঠেলি নহ'ব। আহঁত জৰি বৰগছ মানুহে পূজা কৰে, সেইটো পইচা নাপায়, ইউজ নকৰে, কৰিও নুপুৰে, বিক্ৰীও নহয়। তেনেকুৱা সেইবোৰ গছে গোলকীয় উষ্ণতাটোৰ পৰা অক্সিজেনটো বেছি পৰিমাণে দিয়ে। সেইকাৰণে সেই গছবোৰ চাইনা, ইণ্ডিয়া, বাংলাদেশ, ইণ্ডিয়া আৰু সেইদৰে নাগালেণ্ড, অৰুণাচল চববিলাক যদি বৰ্ডাৰ এৰিয়াত আমি সীমা ঠেলা ঠেলিও নো আৰু কাজিয়াটো কোনেও কাকো বেয়া পাব নালাগে, তাহাঁতেও আমিও ৰুব লাগে মানে। আৰু যিখিনি ইকনমিকেল গছ আছে এইবোৰ নিজৰ বাৰীয়ে চাৰিয়ে
ৰুব লাগে আৰু ফৰেষ্টৰ আণ্ডাৰত ৰুব লাগে ভিতৰত তেতিয়া আৰু সোনকালে এইটো আমাৰ যি জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে যি বন মহোৎসৱ পালন কৰা হয় আজি সেই বন মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ এই চলা গ্ৰাম্য অভয়াৰণ্যখন সংৰক্ষিত অভয়াৰণ্য হিচাপে আগতে আছিল কিন্তু আমি পাছত আজি 5টা বছৰ আগত আজি চলা গ্ৰাম্য অভয়াৰণ্য হিচাপে নাম দি এই অভয়াৰণ্যখন এটা সুৰক্ষিত হেৰিয়াত ৰাখিবৰ কাৰণে আমাৰ এই এটা অনুষ্ঠানে আজি আগভাগ লৈছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আজি যি এই সজাগতা সভা অনুষ্ঠিত কৰিলে আজি এই চলা হাইস্কুলত আজি ইয়াত আমি বিশিষ্ট অতিথি হিচাপে বিশ্ববৰেণ্য ব্যক্তি আমাৰ ক'বলৈ গ'লে প্ৰকৃতি মানৱ আমাৰ বিশ্ব সকলোৱে জানে যিজনৰ দ্বাৰাই আজি একোখনকৈ অভয়াৰণ্য সৃষ্টি হ'বলৈ সক্ষম হৈছে আজি যাদৱ পায়েং ডাঙৰীয়াক আজি তেখেতৰ বিশিষ্ট অতিথি হিচাপে তেখেতৰ ভাষণ আজি সকলোৱে যাতে শুনিব পাৰে তেখেতৰ ভাষণত সকলোৱে যাতে মনোগ্ৰাহী হয় বিশ্বখনক সেউজীকৰণ কৰি ৰাখিব পৰা এটা মানসিকতা যোগাই দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আজি তেখেতৰ বক্তব্যই আমাক যিখিনি আপ্লুত কৰিলে ইয়াত থকা অনুষ্ঠানত উপস্থিত থকা সকলোকে হয়তো তেখেতৰ বক্তব্যই সকলো মনত সকলো হৃদয়ত একোটিকৈ গছপুলি ৰোপণ কৰি দিছে বুলি মই ভাবোঁ গতিকে আগন্তুক দিনত আমি আমাৰ চৰাইদেউ জিলাখন অধিক সেউজীয়া কৰি ৰাখিবৰ কাৰণে আমি সকলোৱে চেষ্টা অব্যাহত ৰখাৰ এটা মানসিকতাৰে সকলোলৈকে এই বাৰ্তা আমি প্ৰেৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে